তেতিয়াহ'লে কেনেকুৱা আপোনালোকৰ ভালেই নিশ্চয়। আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ কামৰূপ জিলাৰ হাজোৰ দমদমাৰ পূবফালে থকা চেঁচা বজাৰ। ইয়াত বিভিন্ন ঠাইৰ পৰা ক্ৰেতা বিক্ৰেতা আহে আৰু এই বজাৰখনে এই অঞ্চলটোৰ অৰ্থনীতিৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে অৰিহণা আগবঢ়াইছে। তেন্তে চাওঁচোন বলক বজাৰখনো কেনেকুৱা হৈছে। মই বজাৰখন আহি উপস্থিত হওঁতে প্ৰায় দুপৰীয়া হৈছিল, 12-12:30মান বাজিছিল। তথাপিও চাওঁচোন কিমান বাৰু মানুহ নাইবা ক্ৰেতা বিক্ৰেতা আছে। মই যেতিয়া বজাৰখনলৈ সোমাইছিলোঁ তেতিয়া আগত এখন গছপুলি দোকান দেখিছিলোঁ। সেইখন বিচাৰি আগতো দেখিছোঁ এইখন। এই যিজন বিক্ৰেতা আছে তেওঁ নিজৰ লগতে পৰিৱেশৰো ক্ষেত্ৰত অলপ হ'লেও অৱদান আগবঢ়াইছে। গছপুলি যিহেতু আপোনালোকে গমেই পাইছে নক'লেও হ'ব। এই বাওঁফালে মিঠাইৰ দোকান। এয়া আৰু যিখিনি গেলামাল বুলি কওঁ আমি সেইখিনি এই দোকানখনত পাব। এয়া কুঁহিয়াৰ, নাৰিকল, কল, আপেল। এই টেবুলত যে আপোনালোকে চচবিলাক দেখিছে এইবিলাকত গোল্লা পোৱা যায়। 5 টকীয়া 10 টকীয়া যেনেকুৱা ধৰণৰ লাগে আপোনালোকক। আৰু এইবিলাক বিক্ৰেতা কলিতাকুছি সেইফালৰ পৰা আহে, বুল্লুটো। আৰু আগত ফল মূল কিছুমান বিক্ৰী কৰে সেইবিলাক চাওঁচোন। এয়া দাও, কটাৰী, মাছ মাৰিবলৈ থকা সৰঞ্জাম। এয়া তলফালে মোৰ বাওঁফালে চাকি, তামোল আৰু এয়া সোঁফালে জলফাই, লাও, ৰঙালাও, এয়া পানীলাও। এয়া কেঁচা কল দেখোন, পকা কল নহয় দেই একো। এখেতে আৰু দোকান বন্ধ কৰিব কিজানি। মই যেতিয়া বজাৰখনৰ ওচৰতে লাগি থকা কলাজন নৈৰ ফালে আহিলোঁ তেতিয়া এই চৰাইবিলাক দেখিলোঁ আৰু দাদা এজনক সুধিলোঁ। তেখেতে ক'লে যে মাছ মাংস বেপাৰীসকলে যিবিলাক বেয়া বস্তু পেলায় সেইবিলাকে চৰাইবিলাকে খাবলৈ আহে। আৰু চৰাইবিধৰ নাম ময়ো নাজানো। যদি এই ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে এবাৰ ছাবস্ক্ৰাইব কৰি চাব পাৰে। ধন্যবাদ। আগলৈ লগ পোৱাৰ